সন্দীপ সপোন এজন ডাঙৰ অভিনেতা হোৱা পিছে এতিয়া এটা প্ৰাইভেট কোম্পানীৰ এমপ্লয়ী ডাঙৰ অভিনেতা হোৱাৰ সপোন আকৌ প্ৰাইভেট কোম্পানীৰ এমপ্লয়ী কিবা এটা মিলাব পৰা নাই হয়নে ময়ো পৰা নাছিলোঁ আহকচোন চাওঁ কি হয় ঐ ক কি কৰি আছিলি এই অফিচৰ অলপ কাম কৰি আছিলোঁ কচোন এখন চিনেমাৰ অডিশ্যন আছে কালি ক'ত গুৱাহাটীত যাবিনে Camera rolling and action. কিমান বাৰ বুজাইছোঁ বে তোক ভালকে বুজাইছিলোঁ বে কিয় তই বুজি নাপালি যে তাই অকল মোৰ আন কাৰো হ'ব নোৱাৰে তাইক যেতিয়া মই বেলেগ কাৰোবাৰ লগত দেখোঁ সহ্য কৰিব নোৱাৰোঁ মই সহ্য কৰিব নোৱাৰোঁ তাই অকল মোৰ তাই তই চব জানিও তই তাক মোৰ পৰা আঁতৰাই লৈ যাব বিচাৰিছ তোক কেনেকে বুজালে তই বুজিবি যে তাই অকল মোৰ তাই অকল মোৰ Cut. Boria. Excellent. You nailed it, man. থেংক ইউ ছাৰ এতিয়া চোৱা গোটেই শ্বুটটো কৰিব 3 মাহ লাগিব আৰু তুমি 3 মাহ গুৱাহাটীতে থাকিব লাগিব এতিয়া ভাবি লোৱা তুমি আজি চাইন কৰিবা নেকি অঁ আজিয়ে কৰিব আকৌ আজি নালাগে নেকি ছাৰ মানে মোৰ এদিন ভাবিব লাগিব কি ভাবিব লাগে ইয়াত আকৌ তোৰ সপোন আছিল অভিনেতা হোৱা আৰু আজি সুযোগ পাইছ ইয়াত আকৌ কি ভাবিব লাগে তই কথাটো বুজা নাই ৰে মোৰ এদিন ভাবিব লাগিব হ'ব বাৰু তুমি এদিন চাই লোৱা মই তোমাক এদিনৰ সময় দিছোঁ বেছি দেৰি নকৰিবা আকৌ মই আকৌ বেলেগক চাব লাগিব নহয় হ'ব আপুনি য়েছ বুলিয়ে ভাবক এইটো একো নুবুজি এনেই কথা নিদিবিচোন হ'ব ঐ ক কি কেতিয়া ওলাবি ক'ত ওলাম আকৌ আজি ফিল্মখন চাইন কৰিব নাযাওঁ তোক জনাব পাহৰিলোঁ মই আৰু ফিল্মখন চাইন নকৰোঁ চা ৰাতিপুৱাই মই ধেমালি ভাল নাপাওঁ কি মানে চাইন নকৰোঁ আৰু তই কথাটো বুজা নাই মই বুজি পাইছোঁ তই সেই অডিশ্যনত দিয়া কেৰেক্টাৰটোৰ নিচিনা সঁচাই পাগল হৈছ তই কথাটোতো শুনি ল মোৰ পাগল কি কবি অফিচৰ পৰাতো 3 মাহৰ কাৰণে ছুটি নিদিয়ে হোৱাটছ এই ফিল্মখন কৰিলে মোৰ চাকৰি এৰিব লাগিব এৰি দে তইতো 2 বছৰৰ আগতে এইটোৱে কৈছিলি মনত পেলাচোন এতিয়া কবিনে কিয় মাতিছ জব এটাত সোমালোঁ 30,000 টকা চেলাৰী এইটোতো বৰ ভাল কথা এতিয়া আকৌ পাৰ্টি কেতিয়া দিবি সেইটো কাৰণেতো মাতি আনিছোঁ ইমান ভাল তই কি চাই আছ তাত পোষ্টাৰখন চা এদিন মোৰো ডাঙৰ ফিল্মৰ কাৰণে পোষ্টাৰ থাকিব তোৰতো ইউটিউব চেনেলো আছে তাতে শ্বৰ্ট ফিল্ম নবনাও কেলে এতিয়ানো কেনেকৈ বনাবি 9 to 5 জবত সোমাই গলি এইবোৰৰ কাৰণে বহুত পইচা লাগে সেইকাৰণেতো জবটোত সোমালোঁ অলপ পইচা গোটাই লওঁ তাৰপিছত আকৌ মোৰ অভিনয় জীৱনত উভতি আহিম মোৰ সপোনৰ জীৱনত উভতি আহিম মনত পৰিলনে কৈছিলোঁ কিন্তু তেতিয়া চিটুৱেশ্যনটো বেলেগ আছিলে আৰু এতিয়া বেলেগ কি বেলেগ মই জব পোৱাৰ 3 মাহমান পিছতে দেউতাই কাম কৰিব নোৱাৰা হ'ল এতিয়া যদি মই এই ফিল্মখনৰ কাৰণে চাকৰি এৰি দিওঁ গোটেই ঘৰখনটো মোৰ ওপৰত ঘৰখন কোনে চলাব এতিয়া কি কৰিম বুলি ভাবিছ কি কৰিম আৰু মোৰ নিচিনা লাখ সপোন দেখাবোৰে যি কৰে সেইটোৱে কৰিম মানে সপোনক পাহৰি দি থকক আদৰি ল'ম নিজৰ ভাল পোৱাবোৰ ত্যাগ কৰি প্ৰয়োজনীয়তাবোৰক বিচাৰি ল'ম নিজৰ সপোনক হত্যা কৰি এটা নিবিচৰা পথৰ পথিক হ'ম